পূজাৰ সন্দৰ্ভত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ প্ৰচাৰ বিভাগৰ তৰফৰ পৰা বিবৃতি উপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ অবিবেচক নীতি তথা অসমৰ পুতলা চৰকাৰখনৰ অবৈজ্ঞানিক পদক্ষেপৰ বাবে কোভিড-19 অতিমাৰীয়ে অসমৰ ৰাজ্যৰ মাজত সংক্ৰমণৰ ৰূপ লোৱাৰ সময়তে অসমৰ তথাকথিত চৰকাৰে শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিবলৈ লোৱা আঁচনিক আমি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে তীব্ৰ বিৰোধিতা কৰিছো। সাম্প্ৰতিক বুৰঞ্জীত প্ৰথমবাৰৰ বাবে এই বৰ্ষৰ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু উদযাপনকো বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া চৰকাৰখনে কি যুক্তিৰ আধাৰত দুৰ্গা পূজা আয়োজনৰ অনুমতি দিছে? অসমত থলুৱা সমাজ বা জাতিৰ ধৰ্ম ভিত্তিত নহয়। তেনেস্থলত মোদীক সন্তুষ্ট কৰাৰ স্বাৰ্থত অতি হিন্দু হবলৈ যোৱা অসম চৰকাৰখনৰ এনে জনস্বাস্থ্য বিৰোধী পদক্ষেপক আমি ধিক্কাৰ দি দুৰ্গা পূজা আয়োজন বন্ধ কৰিবলৈ আহ্বান জনাইছো। তথাকথিত অসম চৰকাৰৰ ধৰ্মীয় উন্মাদময় পদক্ষেপ অসমত কৰোনা সামাজিক সংক্ৰমণ বৃদ্ধি কৰি জাতিটোক গভীৰ সংকটৰ গৰাহলৈ ঠেলি দিব। ভৱদীয় লেফটেনেণ্ট কৰ্ণেল অৰুণোদয় অসম, সহকাৰী পৰিচালক ইষ্টাৰ্ণ কমাণ্ড, সংযুক্ত মুক্তি ফৌজ অসম স্বাধীন, সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। জয় আই অসম।